হেল্ল' এভৰিৱান, গুড ইভিনিং। আপোনালোক সকলোকে আজিৰ ভিডিঅ'ত ৱেলকাম জনাইছোঁ। আৰু আজি হৈছে ছানডে আৰু তাতোতকৈ ভাল লগা হৈছে আজি আমাৰ এনিভাৰ্চেৰী। আৰু ৰাতিপুৱাই আমি গৈছিলোঁ আজি শ'লমাৰী কালী মন্দিৰত মাৰ আশীৰ্বাদ ল'লোঁ। আৰু আজি যিহেতু ছানডে সেইকাৰণে ভাবিলোঁ অলপমান ফুৰিবলৈ ওলাই আহোঁ। ক'লৈ যাম আপোনালোকক নিশ্চয়কৈ দেখুৱাম এটা নতুন ঠাই। আগতে ইন'গ্ৰেশ্যন হৈছে কিন্তু আমি যোৱা হোৱা নাছিল। ভাবিলোঁ আজি যাওঁ যেতিয়া আপোনালোককো দেখুৱাম নিশ্চয়কৈ। আৰু আপোনালোক সকলোকে এই ভিডিঅ'ৰ যোগেদি ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাক দুয়োকে ইমান আশীৰ্বাদ আৰু মৰম দিছে এনিভাৰ্চেৰীৰ বাবে। চ' থেংক ইউ ছ' মাছ। ব'লক আপোনালোকক দেখাই থাকোঁ আমি ক'লৈ গৈ আছোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গোৱালপাৰা চহৰখন সঁচাই বৰ ধুনীয়া। দেখিছেনে ৰাস্তাৰ দুয়ো কাষে কি ধুনীয়াকৈ ৰবৰৰ গছ, শালচেগুনৰ গছেৰে ভৰপূৰ হৈ আছে। আমি অলমষ্ট পাইছোঁৱেই আৰু প্ৰায় ঘৰৰ পৰা আমাৰ প্ৰায় 6 কিলোমিটাৰমান হ'ব। এইটো আপোনালোকক মই ফ্ৰণ্ট কেমেৰা কৰি দেখাই আছোঁ। আজি ছানডে গাড়ী থ'ব একদম ঠাই নাই। চ' আমি ইয়াতে পাৰ্ক কৰি লওঁ ৰ'ব। চ' এয়া আমি আহি আছোঁ। এইখন হৈছে দ্য গ্ৰীণ কেফে। আৰু আমি ৰাতিপুৱা যলৈকে আহিছিলোঁ এয়া হৈছে এয়া দেখিছেনে শ'লমাৰী মা শ্যামা কালী মন্দিৰৰ একেবাৰে অপজিটতে আছে এয়া দ্য গ্ৰীণ কেফে। চ' ব'লক সোমাই যাওঁ। চ' এইখনেই হৈছে দ্য গ্ৰীণ কেফে নাৰ্চাৰী কাম পাৰ্ক। আহক আপোনালোকক ভিতৰত মই দেখাই দি আছোঁ। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ বাবে এখন সুন্দৰ পাৰ্ক। ডাঙৰেও আহিব পাৰে কিন্তু সৰু ল'ৰা ছোৱালী আহিলে বিশেষকৈ বহুত ভাল পাব, কাৰণ সৰু ল'ৰা ছোৱালী খেলাৰ বস্তু বহুত আছে। আৰু এয়া দেখিছেনে বিভিন্ন ধৰণৰ ষ্টল আছে ভিতৰত। মই আপোনালোকক এফালৰ পৰা দেখাই যাওঁ। এয়া দেখিছেনে ইমান ধুনীয়া চাংঘৰ, এয়া বনাইছে বাঁহেৰে। আপোনালোকক উঠি মেলি দেখাই দি আছোঁ দেই। ব'লক আপোনাৰ লগত এনজয় কৰক। হাই, কেনেকুৱা লাগিছে? ভাল লাগিছে? সঁচাই খুব ধুনীয়াকৈ বনাইছে তেওঁলোকে, দেখিছেনে? এয়া মানুহজনে মোকো মাতিল, তো ব'লক ময়ো ওপৰলৈকে যাওঁ। সঁচাই খুব ধুনীয়া। আৰু ওপৰৰ পৰা তলৰ ভিউখিনি সঁচাই ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। মানে সঁচাই আপোনালোকে যদি গোৱালপাৰাত আহে বা গোৱালপাৰাত থকাসকলে যদি অহা নাই তেনেহ'লে নিশ্চয় এবাৰ ইয়াত আহিব। কিন্তু বহুত ধুনীয়া ঠাই এইখন। ব'লক আৰু আপোনালোকক দেখুৱাই দি আছোঁ। এইখিনি মেইন এণ্ট্ৰেঞ্চৰ ঠাইখিনি আৰু এয়া কাষত কাউণ্টাৰো আছে। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি। আৰু মোৰ বিশেষকৈ এই বস্তুটো বৰ ভাল লাগিল। আমাৰ জাতীয় পৰম্পৰাগত বিভিন্ন ধৰণৰ জাতিৰ গামোচা ইয়াতে ধুনীয়াকৈ টনাই থৈছে। সঁচাই খুব ধুনীয়া লাগিছে। ইয়াতে আমাৰ অসমীয়া গামোচাখন, ৰাজবংশী গামোচা আৰু বিভিন্ন ধৰণৰ জাতিৰ গামোচা ইয়াতে লগাই থৈছে। আৰু এটা বস্তু আপোনালোকক দেখুৱাও আহকচোন। এয়া দেখিছেনে মেকুৰীজনী ইমান ধুনীয়াকৈ শুই আছে। ধুনীয়া ন পাৰ্কখন? আৰু এইফালে আহিলে আপোনালোকে পুচকাও পাব, দহি পুচকা। খুব ধুনীয়া এখন পাৰ্ক। আগলৈ নাৰ্চাৰী আছে আৰু এইখন হৈছে কাউণ্টাৰ।
আপোনালোকে যিকোনো কিবা খাব খুজিলে কাউণ্টাৰত প্ৰথমতে টিকেট কাটি লৈ আপোনালোকে খাব পাৰিব। এয়া দেখিছেনে আজি ছানডে বুলি মানুহৰ কিমান ভিৰ। ধুনীয়া ধুনীয়া সঁচাই বিৰাট ধুনীয়া পাৰ্কখন আপোনালোকক এয়া দেখাইছোঁ। আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ বলক। ক'ত গৈছা? এয়া হৈছে আৰ্টিফিচিয়েল পুখুৰী, গাঁত খান্দি প্লাষ্টিক দি পেলাই এটা ধুনীয়াকৈ পুখুৰী বনাইছে জাষ্ট ফৰ ডেক'ৰেশ্যন। সঁচাই বৰ ধুনীয়া লাগিছে, খুব ধুনীয়া। আৰু ইয়াতে এখন দলঙো আছে, চ' আমি দলঙতো উঠিম বলক। বহুত ধুনীয়া এখন ঠাই, চাৰিওফালে আপোনালোকক এবাৰ দেখাই দি আছোঁ। আৰু ইয়াতে কাম কৰিবলগীয়া বহুতখিনি আছে, বনাই আছে, এতিয়াও কাম চলি আছে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এখন নাৰ্চাৰী। ইয়াত বিভিন্ন ধৰণৰ ফুলৰ পুলি ইয়াতে আছে। আমি ভিতৰলৈকে আৰু সোমাই নগ'লোঁ। কাঠৰ দলং পাৰ হৈছোঁ আৰু এতিয়া আপোনালোকক নাৰ্চাৰী দেখুৱাম আহক। ইয়াতে বিভিন্ন এনেকুৱা ফুলৰ পুলি আছে গোটেইখিনি। বলক আগলৈকে আপোনালোকক আৰু দেখাই আছোঁ। এইটো এটা কাষতে ৰাস্তা এটা আছে, ইমান ধুনীয়া দেখিছেনে? এতিয়া এইখিনি বনাই আছে, ইয়াতে অকল শিলগুটিখিনিহে পাৰি থোৱা আছে, কিন্তু বনাই হৈ যোৱাৰ পিছত কিন্তু সঁচাই বৰ ধুনীয়া দেখা হ'ব। আৰু ইফালে পাৰ্ক আছে, চিলড্ৰেন পাৰ্ক, বাচ্ছাবিলাকে ইয়াতে খেলি আছে। সন্ধিয়াৰ সময়ত বা আজি যিহেতুকে ছানডে দেখিছেনে মানুহৰ কিমান ভিৰ। সকলো মাক দেউতাকে নিজৰ নিজৰ ল'ৰা ছোৱালীবিলাকক লৈ আনিছে। আৰু এয়া দেখিছেনে পেৰেণ্টছবিলাকে নিজৰ বাচ্ছাবিলাকক খেলি আছে। ডাঙৰো কিন্তু নিজৰ শৈশৱকালটো ইয়াতে আহি এনজয় কৰিব পাৰে কিন্তু দেই। মই মানুহজনক কৈ আছোঁ যোৱা, তুমিও যোৱা, কওঁতেহে উঠিল আৰু দেই। এয়া দেখিছেনে কি ধুনীয়া। বঢ়িয়া লাগিছে। এক্সাৰচাইজ ৰাতিপুৱা আহি ইয়াতে এক্সাৰচাইজ কৰি থাকিলে হ'ল। কেনেকুৱা লাগিছে? ইয়াতে জোলনাও আছে, এয়া দেখিছেনে ইমান মৰম লগা মাক এজনী নিজৰ বাচ্ছাটোক লৈ পেলাই জোলনা জ্বলি আছে। ভাবিলোঁ ময়ো অকণমান মোৰ বচপনটো ইয়াতে অকণমান এনজয় কৰোঁ। সেয়া দেখিছেনে? আৰু তলত দেখিছেনে গোটেইখিনি বালি পাৰি থৈছে, কাৰণ কিয় বাচ্ছাবিলাকে ইয়াতে দৌৰি মেলি খেলি থাকিলেও যাতে দুখ নাপায়। সঁচাই বেকগ্ৰাউণ্ডটো ইমান ধুনীয়া লাগিছে। আৰু এতিয়া যিহেতুকে সন্ধিয়া সময় হৈ আহিছে, চাৰিওফালে লাইট জ্বলাই দিছে আৰু লাইটিংছত কিন্তু গোটেই চাৰিওফালটো সঁচাই বৰ ধুনীয়া লাগিছে। এয়া বহু নবহুকে ময়ো ভাবিলোঁ জোলনা জুলোঁ, এয়া ভয়ে ভয়ে বহিলোঁ আৰু সঁচাই কিন্তু বৰ ভাল লাগিছে। আজিৰ দিনটো বিশেষকৈ দুয়োজনে অলপমান এনজয় কৰিলোঁ কিন্তু দেই, বৰ ভাল লাগিল। আপোনালোকে যদি কেতিয়াবা আহিব খোজে এই পাৰ্কলৈ কিন্তু আহিব পাৰে। আৰু এইবাৰ আমি আহিলোঁ কাউণ্টাৰত, ভাবিলোঁ কিবা অলপ খাওঁ। এয়া মানুহজনে অৰ্ডাৰ দিব আহিছে আৰু কাউণ্টাৰটো বৰ ধুনীয়াকৈ সজাইছে। ইয়াতে আহিলে আইচক্ৰীমো আপোনালোকে পাব। আৰু এয়া
প্ৰাইচবিলাকো বহুত বেছি নহয়, একদম ৰিজনেবল প্ৰাইচ হয়। আৰু তাতে CC কেমেৰাও আছে, সেইটো কিন্তু বৰ ভাল কাম কৰিছে। আৰু ইয়াতে এখন হাত আছে, আমি ভিতৰত বহিও ধুনীয়াকৈ খাব পাৰোঁ, বাহিৰতো বহি পেলাই খাব পাৰোঁ। আৰু এই হাতটোৰ ভিতৰত আমাৰ লিখা আছে শ্বুজ নট এলাউড, সেইকাৰণে আমি জোতা চেণ্ডেল খুলি সোমাইছোঁ। আৰু ভিতৰৰ এনভাইৰনমেণ্টটো সঁচাই খুবেই ধুনীয়া, ইমান ভাল লাগিছে। ইয়াতে কাষতে লেম্প লাইটো আছে আৰু সকলো বস্তু বাঁহেৰে নিৰ্মিত, ইমান ধুনীয়াকৈ সজাইছে। আপোনালোকক অকণমান বেকগ্ৰাউণ্ডটো দেখাই দি আছোঁ, চাওকচোন। ইণ্টেৰিয়ৰটো সঁচাই খুবেই ধুনীয়া কৰিছে, যোনেই কৰিছে এই ভিডিঅ'ৰ যোগেদি ধন্যবাদ জনাইছোঁ। গোৱালপাৰাত এনেকুৱা এখন পাৰ্কৰ সঁচাই খুবেই দৰকাৰ আছিল। আমি খাবৰ কাৰণে ৰখি আছোঁ, অৰ্ডাৰ কৰিছোঁ চিকেন ফ্ৰাইড ৰাইচ। আৰু এয়া দেখিছেনে, লেম্প লাইটটো সঁচাই বৰ ধুনীয়া। আৰু চাৰিওফালে ইমান ধুনীয়া এটা পৰিৱেশ, আপোনালোকক অকণমান চাৰিওফালে দেখাই দি আছোঁ। এয়া ছাৰ্ভ কৰা লেডিসকলে ইমান ধুনীয়াকৈ মানে পৰিপাটিকৈ ড্ৰেছ পিন্ধিছে, বৰ ভাল লাগিছে কিন্তু দেখি পেলাই। আৰু এয়া পিছফালে দেখাইছিলোঁ আপোনালোকক আগতে দহি পুচকা তাতে চেল কৰি আছে। বাহিৰত সেয়া পৰিৱেশ, আৰু লাহে ধীৰে আমাৰ খানাও আহি পালে। তেনেহ'লে আমি খানা এনজয় কৰোঁ। আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব নিশ্চয়। আজিলৈ আহিছোঁ দেই, বাই।